নাজানো এইপিনে কি প্ৰব্লেম ওলাই থাকে ভাল ইটোৰ পিছত সিটো অকল বাইকখনৰ প্ৰব্লেমেই ওলাই আছে দিলে ভাল লাগিব নেকি কমেণ্ট কৰি জনাই দিব वाह स्टाइल वाह वाह क्या स्टाइल है वाह क्या मुस्कुराहट है तो नमस्कार फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल तो এতিয়া চাই আছে আপোনালোকে অসম ৰাইডাৰ তো মই এতিয়া আছোঁ বৰ্তমান চিমেণ্ট চাপৰিত এইপিনে মামাহঁতৰ ঘৰত এইপিনে আছে মোৰ বাইকখন তো এতিয়া আমি যাবলৈ আছোঁ মানে চিমেণ্ট চাপৰি টাউন ভিউটো চাওক গাইছ ইমান এটা ৰ'দো নাই মানে ৰাইড কৰিব যোৱা এটা একদম বঢ়িয়া টাইম আৰু তো ফ্ৰেণ্ডছ বলক এতিয়া হেলমেটটো পিন্ধি লওঁ আগতীয়াকৈ এইপিনে আমাৰ বাইক तो बोलो भैया सीमेंट सापरि जीतु आसो ही तो टाउन पिने तो अलग ओলাই যোৱাটো बनता ही है चलिए चलो आओ तो इपिने देखिবলৈ ভিউটো পাইছে আগপিনে ভিউটো একবাৰ চেক কৰক তো পিনে খালি ৰাস্তা দূৰ পৰা নাহগত এইপিনো আৰু এইপিনে মোৰ বাইক চোলাটো তাতে আছে এনাইৰ মত গাইছ এইপিনে বাইকখন চেক কৰক একবাৰ মজা সেক্সি লুকছ হৈ আছে ইমানো হোৱা নাই মানে কি বুগা চুগা লাগি অলপ বেয়াও হৈ আছে ঐ এইটো এনাইৰ মত এইপিনে এই ভিউটো মোৰ ভাল লাগে এইপিনে নাহৰ গছ এইপিনে নাহৰ গছ তাতে বেলি পৰা টাইম গাইছ নক'ব আৰু বহুত এটা সুন্দৰ ভিউ তো এতিয়া আমি গৈ আছোঁ চিমেণ্ট চাপৰি টাউন মানে কি হ'ল তাত এতিয়া মাহীহঁতৰ বাইতে যাব মোৰ লগত সি চুলুলি কাটিবগৈ বোলে অলপ কিবা কিবি ল'বলৈ আছে সেইপিনে ভাইটি ক'ৰবাত লিখা আছে নেকি ছোৱালী মানুহকে মনে হ'লে চবেই খেলিব পাৰে মইতো কৈছিলোঁ আপোনালোকৰ আগৰ ব্লগত এইটো মোৰ মিটাৰ যিহেতু ৱাৰটো কাম নকৰে আৰু এইটো মই এতিয়া লাভপথাৰ ধেমাজি কৰোঁতে মিটাৰ ৱাৰটো এইটো চেঞ্চাৰ এইটো মই বিচাৰি পোৱা নাই চাওঁ এইটো মাহত কি হয় ধেমাজিটো এইবাৰ ৰাইডাৰ হাব দোকানত যাওঁতে মটিফিকেশ্যন দোকানখন যোনখন আছিলে ধেমাজিত তাতো যাওঁতে এইবাৰ এইটো অৰ্ডাৰ দিয়াৰ কথা কৈছিলে তো এইটো মাহত যদি আহি যায় তেতিয়া মিটাৰ আমি কেবলটো লগাই আহিম তো বলক অলপ ক্ৰেজি ৰাইড হৈ যাওক ক'ত আছে তো এইটো এতিয়া বৰ্তমান তুলিখিনি কাটিব আমিতো কি কৰিম আমাৰ একো কামেই নাই এতিয়া এনেই ৰৈ থকা হ'ব আৰু অলপ ঘূৰি আহোঁ বুলি ক'লে পাৰোঁ তো এতিয়া নঘূৰোঁ বৰ্তমান চেলনতে থাকিম এইটো চাইডত ল'ৰাটো পূৰা মোবাইল চাই লৈ সেয়া বলক এতিয়া বৰ্তমান চেলুন তোৰ এতিয়া চুলিটোৱে কাটিবি তই চুলিয়ে কাটিব কাম নাই নহয় ক'ত কিমান দূৰ ষ্টেচন ৰোডত এইকেইখন তই ইয়াত মই তেলটো ভৰাই আনো ৰ তো আমাৰতো এতিয়া ইয়াত কাম নাই আমি তেল দিব পৰা আহোঁ একপাক মানে কি হ'ল বাইকত ফিউল কম হৈ আছে প্ৰথম ফিউলটো ভৰাই আনো এইটো ইয়াত খুলি কাটিব তো বলক এতিয়া তেল দিব তো এইখনে আছে চিমেণ্ট চাপৰি টাউন তো ইয়াত মানে কি হ'ল মই অহাটো কালি আহিছিলোঁ মামাহঁতৰ ঘৰত অলপ দৰকাৰত আহিছিলোঁ এবাৰ তো ইয়াৰ পৰাতো
কাইলৈ ৰিটাৰ্ণ যোৱা হ'ব চাগে মৰ্ণিং। তো এতিয়া আমি ফাৰ্ষ্ট তেলটো ভৰাই লওঁ। এতিয়াতো আমাৰ তেলটো ভৰাই হৈ গ'ল। এতিয়া আকৌ ৰিটাৰ্ণ তাত ভৰাই ওচৰতে যাব লাগিব। আৰু এটা আছিলে পাহৰি গ'লোঁ, 8 টকাটো মানে কি হ'ল পাম্প কমি আছিলে, মানে হাইৱেত চলালে পূৰা জাম্পিং কৰি আছে 8 টকাটো। তো 8 টকাটো পাম্প দিবগৈ লাগিব। ব'লক অলপ চিমেণ্ট চাপৰি মেইন ৰোডৰ, চিমেণ্ট চাপৰি হাইৱেৰ ৰাইডৰ এনজয় লওক। তো এতিয়া এইপিনে যিমান দূৰলৈকে যায় গৈ থাকিম, তেতিয়ালৈকে ৰাইট চাইডে টাৰ্ণ আমি নাপাওঁ, কাৰণ এইপিনে গৈ আমি এতিয়া ৰাইট চাইডে টাৰ্ণিং ল'ব লাগিব। যিমান দূৰ আছে গৈ চাওঁ। তো এই বহুতটা সুন্দৰ জেগা। আগতে মই এবাৰ চিমেণ্ট চাপৰি ইয়াত ভিডিঅ' ব্লগ এটা কৰা আছিলে, কিন্তু তেতিয়া আমি চিমেণ্ট চাপৰি দলঙৰ তাত গৈছিলোঁ, কিন্তু এবাৰ চিমেণ্ট চাপৰি চাওঁ। তো ফাইনেলি আমি এতিয়া টাৰ্ণ পাই গ'লোঁ ইয়াত। তো এতিয়া আমি ৰাইট চাইডত টাৰ্ণটো ল'ব লাগিব। গাড়ী মানে বহুত স্পীড আহি থাকে, মানে চাব লাগিব যে গাড়ী আহি আছে নেকি। তো গাড়ীটো অহা নাই এতিয়াতো, অলপ লেটছ গ'। তো বেছি স্পীড যোৱা নাই, মানে কি হ'ল স্পীড যাবলৈ মোৰ অলপ ভয় লাগি আছে, মানে 8 টকাটো কপি আছে, অলপ পাম্পটো কম হৈ আছে। তো এতিয়া আমি যোৱা টাইমত পাম্পটো দি যাব লাগিব। তো মানে মোৰ ওচৰতে একেবাৰে পাম্প নাই, মানে এইটো এনে কপি আছে কিবা, পাম্প নথকাৰ পৰাই হৈছে নেকি, বাকীতো একো প্ৰব্লেম হ'ব নালাগে। ক'ত ইয়াত নহ'ব নেকি ষ্টেচনৰ ৰোডত? বৈ উঠিল চাইকেল লৈ যাবি? তো সি লৈ যাব চাইকেল, কাৰ চাইকেল পালে নাজানো, মই মানে বাইকতে যাম। ইয়াত কথা আছিলে, ইয়াততো এতিয়া মানুহ ভিৰ হৈ গ'ল। ৰখি যাবলৈ মানে ইমান টাইম ৰখি থাকিবলৈ টাইম নাই, আৰু বহুত টাইম লাগি যাব। 3জন আছে। তো এতিয়া আমি যাব লাগিব ষ্টেচন ৰোড। ষ্টেচন ৰোড মানে তাতে আছে এতিয়া চেলুন খালী বুলি কৈছে। আৰু এইটোৱে হয় চিমেণ্ট চাপৰি ৰেলৱে ষ্টেচনৰ ৰোড। এতিয়া ষ্টেচন ৰোড মানে একেবাৰে খালী পৰি আছে, মানে ট্ৰেইন দলং ভাগি আছে, গম পাই চাগে। আমাৰ চিলাপথাৰ পাৰে ট্ৰেইন ক্ৰচিং হৈ আছে, চিমেণ্ট চাপৰিটো আহিব পৰা নাই। চিমেণ্ট চাপৰি দলংটো ভাগি আছে, মানে চিমেণ্ট চাপৰি ট্ৰেইন দলং। তো যিমান হয় সিমান সোনকালে দলংখন বনিলে ভাল আৰু মানুহবিলাকৰ কাৰণে। অ' হেভি ৰাইডাৰ। তো ইয়াত জানে এতিয়া চেলুনলৈ লৈ আহিছোঁ বুলি ক'লে লৈ আহি আছে। ক'ত লৈ আহি আছোঁ ইয়াত চেলুন? আমিতো আহিছোঁ এতিয়া ফটো মাৰিবলৈ। লৈ ল একো নহয়, তই কাটিবি চুলি। তো এইটো আছে চিমেণ্ট চাপৰি ষ্টেচন একেবাৰে বন্ধ। একেবাৰে বুলি নহয়, মানে কি হ'ল চিমেণ্ট চাপৰি এইটো বানপানীত যোনখন দলংটো ভাগিছিলে, এতিয়া এই দলংটো বনোৱাৰ পিছত আকৌ বেক হৈ যাব। এতিয়াতো একেবাৰে মানুহ খালী দেখিবলৈ পাইছে। গাইছ ভিউটো চব একবাৰ কি মজা লাগিছে। তো এইটোৱে চিমেণ্ট চাপৰি ষ্টেচনে এতিয়া একেবাৰে খালী হৈ পৰি আছে। কি হয় চুলি কাটিব টাইম হৈ যাব। তো ই টেনশ্যন লৈ আছে এতিয়া কিহৰ কাৰণে চুলি কাটিং পাই যাব। সি নো টকলা মাৰিব 5 মিনিট লাগিব, 5 মিনিট বা 10 মিনিট। সেইটো কেলৈ কাটিছে
কেলে 3 মাহ মান না কি হ'ব তাৰ গাৰ্লফ্ৰেণ্ড ডেলিভাৰী গ'ল নেকি 3 মাহ মান চুলি কাটিব নোৱাৰে মানে এটা তোৰ টপাই কাটিলে কিন্তু ভাল লাগিব ওহ লগাই দিবি 5 মিনিটত ক্লিয়াৰ এইখন দৈ বহি চাল কমেণ্ট কৰি জনাই দিয়ক মোৰ টপাকে কাটি দিওঁ নেকি একেবাৰে এনেকৈ খৰ খৰ কৰি তো আমাৰ ফটোশ্বুট কৰি কমপ্লিট এতিয়া আকৌ বেগ মানে কি হ'ল এতিয়া ইয়াৰ চুলিটো কাটিবলৈ আছে একেবাৰে টপাকে কাটি দিলে ভাল লাগিব নেকি কমেণ্ট কৰি জনাই দিব वाह स्टाइल वाह वाह क्या स्टाइल है वाह क्या मुस्कुराहट है बुलेट की कटिंग है तो এতিয়া আমি বৰ্তমান আহি গ'লো চেলুন এতিয়া চুলিটো একেবাৰে টপাই কাটি দিওঁ নেকি তোৰটো হা বুলেট বাহ তো মোৰ কাটিব হৈ আছে কিন্তু এতিয়া মোৰতো কাটিব মন নাই কমে খালে তোৰ চবৰে একে কাটিং একে নেকি তোৰ কাটিংটো বেলেগ খালি তাও কাটিং একে মাৰি আছে ইয়াৰ কাটিং একে তোৰ কাটিঙো একে মাৰিলোঁ আমাৰ আৰ্মি আমাৰ এতিয়া বছ কাটিব বহিছে এইটো অফাৰ নেকি এয়া একেবাৰে টকলাকে মাৰি দিয়ক 6 মাহ মানলৈ নোলোৱাকৈ মেট্ৰিক চেট্ৰিক দি খোৱাৰ পিছত ওলাই হৈ যাব না তো গাইছ আমাৰ ইয়াৰ ফাইনেলি বুলেট কাটিং হৈ গ'ল বুলি কৈছে বাহ ষ্টাইলটো দেখাই দিব চাওঁচোন বাহ এইটো বুলেট কাটিং নেকি তো চুলি কাটি এতিয়া ফাইনেল হৈ গ'ল তো আগ চকাটো যিহেতু পাম্পটো আমাৰ কম তো এতিয়া আমি আগ চকাটো পাম্পটো দি লওঁগৈ তো এতিয়া গাইছ আমি বৰ্তমান বাইকৰ মানে কি হ'ল আগ চকাটো পাম্পটো নাই ইমান পাম্পটো দি লওঁ নাজানো এইপিনে কি প্ৰব্লেম ওলাই থাকে ভাল ইটোৰ পিছত সিটো অকল বাইকখনৰ প্ৰব্লেমেই ওলাই আছে হা হা কমটি আছে কমটি বেয়া হৈ আছে নেকি চকাটো মানে কি হ'ল আজি কালি আহোঁতে মই অলপ জাম্পিং কৰি আছিলোঁ আৰু এতিয়া অলপ স্পীড চলাওঁতে মেইন ৰোডত গম পাইছোঁ অলপ জাম্পিং কৰি আছে তো জাম্পিং কৰিলে অলপ ডেঞ্জাৰ মেইন ৰোডত গিয়াৰ চাৰ্জটো থাকে এতিয়া পাম্পটো দি লৈছোঁ চাওঁ কি হয় যদি ভাল নহয় আকৌ দেখাব লাগিব ভালকৈ তো এতিয়া ফাইনেল চাওঁ একবাৰ চলাই পিনে কি হৈ আছে তো বলক প্ৰথমে যোনটো ৰাস্তাত উভতি গৈছিলোঁ মই আপুনি ৰাইট চাইডে টাউনলৈ আকৌ একেটা ৰাস্তাতে আহিব লগা হ'ল মই বাইকখনৰ চকাটো অলপ টেষ্ট কৰি চাওঁ বুলি কি হৈ আছে পাম্প কমটিৰ পৰাই হৈছিলে নেকি তো মোৰতো এতিয়া তেনেকুৱাই লাগিছে পাম্প কমটি টকাৰ পৰা এতিয়া মানে ইমান এটা কপা নাই বাইকৰ চকাটো भाई की स्कूटी चला रे तो चलिए चलते हैं अभी घर আজি ভিডিঅ'টোতো আৰু বিশেষ একো নাই তো কাম সিমানটোৱে আছিলে আজি চিমেণ্ট চাপৰি টাউনত তো যিহেতু মামাহঁতৰ ঘৰতে আছিলোঁ মই কালি অহা তো কাইলৈ আকৌ ৰিটাৰ্ণ যাব লাগিব বেগ ৰাতিপুৱাই মৰ্ণিং গৈ ডিউটি আকৌ ইয়াৰ পৰা বাহিৰে ডিউটি যাবগৈ লাগিব আজি গৈতো একো ফাইদা নাই ঘৰত সেইকাৰণে কাইলৈ যাম বুলি ভাবিলোঁ ৰাতিপুৱা মৰ্ণিং তো আজি ভিডিঅ'টো ইমানেই আকৌ লগ পাম আমি নেক্সট এটা একদম বঢ়িয়া ফেণ্টাষ্টিক ব্লগৰ সৈতে তো আজিলৈ বাই বাই